নমস্কাৰ জনালোঁ সকলোকে আৰু মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। চ' বহুত ডাঙৰ ছাৰপ্ৰাইজ এটা আছিলে, আপোনালোকক দিম বুলি ভাবি আছিলোঁ, কিন্তু ইউটিউবত দেখা নাছিলোঁ বাবে ভিডিঅ'টো কৰিব পৰা নাছিলোঁ। চ' জাষ্ট ৰাইডৰ পৰা আহি ৰাইডৰ ভিডিঅ'বিলাক দি কমপ্লিট হ'ল আৰু ছাৰপ্ৰাইজ এটা আছিলে, 4-5 মাহমান হ'ল বস্তু এটা লৈছিলোঁ। চ' এইটো দেখুৱাম বুলি ভাবিলোঁ আপোনালোকক এতিয়া। চ' এইটো হৈছে ছাৰপ্ৰাইজটো, ভালদৰে দেখুৱাই দি আছোঁ আপোনালোকক। চ' এইখন হৈছে মোৰ কাৰখন, টাটা পাঞ্চ এডভেঞ্চাৰ 1.2। ত' কাৰখন ভালদৰে দেখুৱাইছোঁ আপোনালোকক। চ' এইটো হৈছে কাৰখনৰ ফ্ৰণ্ট লুকটো আৰু এইটো হৈছে এইফালৰ ছাইডৰ লুকটো। চ' ইমান দিন ব্লগ কৰা নাছিলোঁ, গমেই পায়, সেইটো কাৰণে আপডেট দিব পৰা নাছিলোঁ। আজি 5 মাহমান হ'ল গাড়ীখনৰ, ছেকেণ্ড ছাৰ্ভিচ কমপ্লিট হৈ গৈছে। ত' এইখন হৈছে গাড়ীখনৰ ইঞ্জিনটো দেখুৱাই দি আছোঁ আপোনালোকক। এইটো হৈছে কাৰখনৰ ইঞ্জিনটো। ত' কাৰখন আপোনালোকে গমেই পায় 3 চিলিণ্ডাৰ হয়, পাৱাৰটো ঠিকে আছে, গাড়ীখন লুকছটো ভাল লাগে, সেইটো কাৰণে কাৰখন ল'লোঁ। তো এতিয়া গাড়ীখনৰ ইণ্টেৰিয়ৰখিনি দেখুৱাই আছোঁ। এইটো হৈছে কাৰখনৰ ইণ্টেৰিয়ৰটো, একদম চিম্পুল হয়, চিম্পুল হ'লেও দেখাত বহুত ভাল লাগে, প্ৰিমিয়াম ফিল এটা দিয়ে। আৰু এইফালে শিৱ বাবাৰ মূৰ্তি এটা লগাই দিলোঁ, আৰু এইফালে আমাৰ ইণ্ডিয়ান ফ্লেগটো আছে। আৰু এইটো কামাখ্যাৰ পৰা লগালে, দাদাই কামাখ্যাত কাৰখন লৈ গৈছিলে, ত' সেইটো কাৰণে তাৰ পৰা লগাই আনিলে। তো একদম চিম্পুলে হয়, সেইটো আৰু কিবা কিবি মডিফিকেশ্যন কৰিম ইন ফিউচাৰ। আৰু এইফালে ছিট কভাৰটো লগাইছিলোঁ গাড়ী কিনাৰ পিছত, আৰু এইফালে ফ্লোৰ মেট এটা লগাইছিলোঁ চিম্পুলকৈ। এইফালে এণ্ড্ৰইড ডিছপ্লে এটা লগাব লগা আছে, আৰু কিছুমান সৰু সুৰা কাম কৰিব লগা আছে, সেইখিনি কৰিম। সেইবিলাকৰ ব্লগ পাই থাকিব। এতিয়া ৰেয়াৰ ভিউটো দেখুৱাই দি আছোঁ আপোনালোকক। চ' এইটো হৈছে কাৰখনৰ ৰেয়াৰ ভিউটো। চ' কাৰখন কাৰ ভাল লাগে কমেণ্ট কৰি জনাব। আৰু কাৰখন লোৱাৰ মেইন কাৰণ হৈছে কাৰখন লুকছটো বহুত ভাল লাগে, আৰু যোনটো প্ৰাইচ পইণ্টত ছেফটিখিনি দিয়ে, 5 ষ্টাৰ ৰেটিং, আপোনালোকে চবেই জানে টাটাৰ কাৰ। চ' সেইটো কাৰণে ল'লোঁ, আৰু সেইটো এটা SUV ফিল এটা দিয়ে গাড়ীখনে, আৰু স্পেচিয়াছ হয়, সেইটো কাৰণে কাৰখন ল'লোঁ। চ' ইমান দিন আপডেট দিয়া নাছিলোঁ, গমেই পায়, যিহেতু ভিডিঅ' কৰা নাছিলোঁ। ত' এতিয়া লাহে লাহে যাই থাকোঁ, আৰু ড্ৰাইভ কৰি কেনেকুৱা কি লাগে সেইখিনি কৈ আছোঁ, আৰু বাকী কি আমাৰ ইন ফিউচাৰ প্লেনিং আছে সেইখিনিও কৈ আছোঁ। কাৰখন চাই কাৰ ভাল লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিলে মই অলপ মটিভেট হ'ম। চ' এতিয়া আমি অলপ সিফালে যাওঁ, যাইকেনে পুখুৰীটো ভালদৰে দেখুৱাই দি আছোঁ আপোনালোকক। ইফালে এনেকুৱা বোটবিলাক আছে, ইয়াতে ব'টিং কৰিব পাৰে, 25 টকাকৈ টিকেট, ইফালে যাব পাৰে। টিকেটটো কাটি লৈ ধুনীয়াকৈ ব'টিং কৰিলে আবেলি আহিলে ভাল লাগিব। চ' এতিয়া আমি নাযাওঁ, দুপৰীয়া টাইম কাৰণে। আৰু এইফালে লগৰবিলাকে ফটো চটো উঠি আছে, তলৰ পৰা এনেকুৱা ভিউটো দেখি লখিমপুৰ পুখুৰী। তো ধুনীয়া লাগে, আপোনালোক ওচৰৰ যোন আছে চাব আহিব পাৰে। চ' এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, ওলাই এখানে ৰাস্তাত গৈ লগ পাই আছোঁ। নাইটৰ কেবিন ভিউটো চাওক কেনেকুৱা লাগে অকণমান। চ' অকণমান চেক হৈ আছে, ৰাস্তাটো অকণমান বেয়া। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰি দিব, আৰু যদি নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব। তো নতুন ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈ ভালে থাকক চবে।